ৰাজা আহে নাহে আপোনাৰ ওচৰলৈ এতিয়া? আহে আহে। আকৌ হেনো ৰাজা বোলে বেলেগ এজনী মাইকীৰ লগত বোলে হেৰি কিবা লিলিমাই আছিলে। সব মিছা, এই সঁচা বুলি কৈছে, সব মিছা। গোটেই নিউজত দি আছেচোন। এই ছমাহ এই মেচিনটোত আজিকালি মিছা সদায় মোক কি কয় জান, সেইকাৰণে মই মোবাইল ফোন বেচিবলৈ ওলাইছোঁ। অঁ অঁ অসমীয়া নিচিনা বদমাছ নাই জান। ৰাজা এইটো কাম কেতিয়াও নকৰে নকৰে। নাজানো বাৰু আমি সেইবিলাক। মোৰ ৰাণী বাবা ইমান কমলীয়া ছোৱালী, লাখ টকা লৈ ৰাজাৰ লগত যদি বিয়া হৈছে, শত্ৰু মহাশত্ৰু। অসমীয়া নিচিনা বদমাছি নাই হয়নে? হয়। মোক কি কৰি আছা জানানে মা? মোক কি বুলি অশান্তি দি আছে? মই দেহ অশান্তি কৰিব নিবিচাৰোঁ মা। ডকাইত খেদিম, ছাতলুবি খেদিম, দুৰ্নীতি খেদিম। মই কাবাক কওঁ, এই শিয়াল হওঁ, এইটো সিংহ হয়, সাৱধান। আপুনি বোলে বিজেপিকে ভোট দিম বুলি কৈছে দেখোন, সিংহ শিয়াল বুলি কিয় কৈছে? তোমালোক বিজেপি নেকি? নহয়, কথাটো সুধিছোঁ, মানে শুনিছোঁ আপুনি এই ইউটিউবত যোনে তোনে ভিডিঅ' বনাবলৈ যায় যে, আপুনি হেনো বোলে ভিডিঅ' এই বিজেপিত ভোট দিম বুলি কৈছে। এই দিম বুলি কৈছে আকৌ। কুকুৰত মই ঘৰ এই মা, মই গছৰ গোটৰ গজালি মই নেৰোঁ ন। কংগ্ৰেছ কংগ্ৰেছ আই কংগ্ৰেছ। আই কংগ্ৰেছ মানে অৰ্থটো কি? আই কংগ্ৰেছ, মাতা কংগ্ৰেছ, জয় আই অসম, জয় মাতা মাহৰত। আখৰটো কি? চোৰ ডকাইত বহুত বাঢ়ি আছে, বিহাৰী কেলা পোকত ধুৱাবলৈ গৈছে। এই আপুনি গোটেই বিজেপি ভোট দিম বুলি কৈ আছে, বিজেপিত ভোট দিম বুলি কৈ আছে। এই ইউটিউবাৰবিলাকে কৈ আছেচোন আপোনাক টেগ কৰি দি আছে ভিডিঅ'। জানো বিজেপি গোট খোৱা। বিজেপি আপোনাক একো দিয়া নাই? কিবা দিছোঁ নাই দিয়া, দিছে বুলি কৈ আছে ভিডিঅ'। গোটেই ভিডিঅ'ত দিছে, গোটেই কৈ আছে আপুনি। হে মা সাৱধান, এডভাৰ কাৰ আমাৰ টকা কোনে দিছে? বিজেপি চৰকাৰে দিছে। বিজেপি চৰকাৰ হয়নে? হয় অঁ হয়নে? বিজেপি মাকৰ পৰিৱেশ হ'ব দিছে। সেইটো আপুনি জানিব, আপুনিয়ে জানিব সেইটো কোনে দিছে। বিজেপি মাকৰ পৰিৱেশ হ'ব দিছে। 1 কেজি চাউলৰ দাম 40 টকা, 1 কেজি চাউলৰ দাম 50 টকা, মিঠাতেলৰ দাম 250 টকা, 1 কেজি আলুৰ দাম কেলা 25-30 টকা। পইচা ক'ত গ'ল? এই মা চব আপুনি দাম বঢ়াইছে বুলি কৈছে দেখোন। মই বঢ়াইছোঁ? ৰাইট, থেংক ইউ, বহুত গুড। এই মা এইবাৰ মই আহি আছোঁ। এইবাৰ কোন আহিছে? আপুনি কি চৰকাৰ? মই কংগ্ৰেছ। কংগ্ৰেছ কংগ্ৰেছ এনেই আপুনি এনেই আগতে দেখোন কংগ্ৰেছে দেখোন বহুতখিনি বেয়া বেয়া কাম কৰিছে দেখোন। ৰাইট বন্ধ কৰা। কংগ্ৰেছে কি বেয়া কাম কৰিছে সময়ত চিনাকি হ'ব। আহি আছে এতিয়া সিংহ আহি আছে। এই মা আমাৰ হ'লে হ'ব, পাৰ পালে সিপাৰ, পাৰ পালে পাৰ। আপুনি এবাৰ কি MLA উঠিব? এই মই গৰীব উদ্ধাৰ কৰি দিম। মাও ডকাইত খেদিম, প্ৰত্যেকবাৰ ৰজা হ'ব, লংকা পালে কেলা ৰাৱণ হ'ব হয়নে? হয়। দুখীয়াক চিনি নাপায়, গৰীবক চিনি নাপায়। বান্ধা